আমাৰ আদে এই বৈকুণ্ঠপুৰী দুৱাৰ ৰখিয়াদে শীঘ্ৰ অৱতি যোৱা নিজ স্থানলৈ। শীঘ্ৰে অৱতি নিজ স্থানলৈ দি আশা বুকুত লৈ আহিবলৈ সেই আশা আপোনাৰ নৱস্তা উভতি নিজ স্থানলৈ। পৰিণাম যিয়েই নহওক কিয় আমি আমাৰ কৰ্তব্য পালন কৰিমেই। এনেহেন উলংগ বেশতে অহাদায় কাহানিও অকল বৈষ্ণবে অবদর্শনের হেতু এই হেরা এই রচে উলংগ মাদকে এই পথে আহিছিল বৈকুণ্ঠ ধামলৈ এই পথে গতি কৰা এই স্থানলৈ। সামান্য বালকৰ ইমান স্পৰ্ধা, অবুধ বালক দৈহিক তাৰণাৰ প্ৰয়োজন নাই বুলি ভাবিছ মনত? আমাৰ আদে এই বৈকুণ্ঠপুৰী দুৱাৰ ৰখিয়াদে শীঘ্ৰ অৱতি যা নিজ স্থানলৈ। নহলে কি কৰিবি? ইমান স্পৰ্ধা অবুধ বালকৰ। যা শীঘ্ৰে গমন কৰ এই স্থানলৈ।